মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কালি মই তোমালোকৰ আগত অষ্টমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত সন্নিৱিষ্ট নিয়ৰ কবিতাৰ মূল ভাৱটো চমুকৈ ব্যক্ত কৰিলোঁ। আজি মই নিয়ৰ কবিতাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে শুনিবা। কবি চন্দ্ৰকুমাৰ আগৰৱালা 1867 চনৰ 28 নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা। অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা বনকুঁৱৰীয়েই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। তেখেতৰ প্ৰথম আৰু শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা। সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। প্ৰতিমা, বিনবৰাগী, চন্দামৃত তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 1938 চনৰ 2 মাৰ্চত গুৱাহাটীৰ উজান বজাৰৰ নিজ বাসগৃহত চন্দ্ৰকুমাৰ আগৰৱালাৰ দেহাৱসান ঘটে। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওজনক সেই সময়ত অসমীয়া সাহিত্য চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলিছিল। এই ত্ৰিমূৰ্তিৰ অৱদান সৰ্বজন সমাদৃত। কবিৰ বিষয়ে চমুকৈ মই এইখিনিকে তোমালোকৰ আগত ক'লোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই পাঠভিত্তিক ব্যৱহাৰিক যিখিনি ব্যাকৰণ তাৰে সমাৰ্থক শব্দ আৰু বিপৰীত অৰ্থ ক'বলৈ আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে বহীত টুকি ল'বা। প্ৰথমতে সমাৰ্থক শব্দ চোৱা। টোপনিৰ সমাৰ্থক শব্দ হৈছে নিদ্ৰা। ঠিক সেইদৰে বেলি, সূৰ্য, পানী, জল, ফুল, কুসুম, নিশা, ৰাতি, সপোন, স্বপ্ন, আকাশ, গগন, চকু, নয়ন। এতিয়া অহা বিপৰীত অৰ্থলে। বিপৰীত অৰ্থ বুজোৱা শব্দত আমি চাওঁ যে চিগাৰ বিপৰীত হৈছে যোৰা। ঠিক সেইদৰে সৰগৰ বিপৰীত নৰক। পুৱা, সন্ধিয়া, দিন, ৰাতি, নিজম, কোলাহল, হাঁহি, কান্দোন। এতিয়া মই আশা কৰিম তোমালোকেও কথাখিনি বহীত টুকি ল'বা আৰু পাঠভিত্তিক প্ৰশ্নখিনি সুন্দৰকৈ কৰিবা আৰু সমাৰ্থক শব্দ, বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক ব্যাকৰণৰ কিতাপৰ পৰা আৰু অলপমান বহলকৈ জানিবা বুলি মই আশা কৰিলোঁ। আজিলৈ ইমানেই।